জীৱনত কঠিনতা আমাক বৰবাদ কৰিবলৈ নাহে। জীৱনত কঠিনতা আমাক বৰবাদ কৰিবলৈ নাহে। বৰঞ্চ কঠিনতা আমাৰ ভিতৰত থকা সামৰ্থ্য আৰু শক্তিক বাহিৰলৈ আনিবৰ কাৰণে আহে। আমি যদি বিচাৰোঁ তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য আমি লিখিব পাৰোঁ। কিন্তু যদি আমাৰ ভাগ্য আমি লিখিবলৈ নিবিচাৰি হাত সাৱটি বহি থাকোঁ, তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি দিয়ে। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই। কাৰণ উভতি আহোঁতে ইমানেই সময় লাগিব যিমান লক্ষ্য প্ৰাপ্তি পাওঁতে লাগিলহেঁতেন। আপুনি এইটো ক'ব নোৱাৰে যে আপোনাৰ সময় নাই। আপুনি এইটো ক'ব নোৱাৰে যে আপোনাৰ সময় নাই। কাৰণ আপুনিও দিনত 24 ঘণ্টা সময়ই পায়, যিমান মহান আৰু সফল লোকসকলে। আপুনি যদি শুদ্ধ তেন্তে বাৰে বাৰে প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। যদি আপুনি শুদ্ধ তেন্তে বাৰে বাৰে প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। লাহেকৈ থাকক, কিয়নো সময় এদিন সকলোকে প্ৰমাণ দি দিব। সপোন এইটো নহয় যি আমাৰ টোপনিত আহে। সপোন এইটো নহয় যি আমাৰ টোপনিত আহে। সপোন এইটোহে যি আমাক টোপনি আহিব নিদিয়ে। সফল লোকে নিজৰ সিদ্ধান্তৰে মানুহ সলনি কৰে। সফল লোকে নিজৰ সিদ্ধান্তৰে মানুহ সলনি কৰে আৰু অসফল লোকে মানুহৰ ভয়ত নিজৰ সিদ্ধান্ত সলনি কৰে। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। এজন মানুহে সময়ক সুধিলে মই হাৰি যাওঁ কিয়? তেতিয়া সময়ে ক'লে ৰ'দ হওক বা বৰষুণ, দিন হওক বা আন্ধাৰ ৰাতি, পৰিস্থিতি যিয়েই নহওক মই সদায় আগবাঢ়ি থাকোঁ। তুমি ব'লা মোৰ সৈতে। সফলতা এদিনত পোৱা নাযায়। সফলতা এদিনত পোৱা নাযায়, কিন্তু চেষ্টা কৰি থাকিলে এদিন নহয় এদিন নিশ্চয় পোৱা যায়। সদায় কঠিনতাক এইটো জানিব দিয়ক যে আপুনি তাতকৈ বেছি কঠিন মানুহ। আপোনাৰ সপোনক সদায় জীয়াই ৰাখক। আপোনাৰ সপোনক সদায় জীয়াই ৰাখক। অন্যথা আপোনাৰ সপোনৰ অগ্নিশলিতা নুমাই গ'লে আপুনিও এক জীৱিত মৰাহলৈ পৰিৱৰ্তিত হ'ব। চৰায়ে কেতিয়াও গছৰ ডাল ভাগি পৰি যোৱাৰ ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়, নিজৰ ডেউকাৰ ওপৰতহে। সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে, আনৰ ওপৰত নহয়। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা।